কালি অকণমান বতৰটো মুকলি কৰিছিলেহে, আজি আকৌ আহিলেই নহয় বৰষুণজাক। এনেদৰে যদি এসপ্তাহমান আমাৰ ইয়াতো বৰষুণ দিবলৈ হয় নহয়, অতি সোনকালে আমাৰ ইয়াৰ পৰিস্থিতিও গুৱাহাটীৰ দৰে হৈ পৰিব। কৃত্ৰিম বানপানী আকৌ যোৱাবাৰ আমাৰ ইয়াতো হৈছিলে নহয়। এয়া বৰষুণ ইমানেই ডাঙৰকৈ দিলে, গোটেই আচাৰকণী সোমাই বাৰাণ্ডাখন তিয়াই পেলালে। মই আকৌ পানীখিনি ব্ৰাছডাল আনি মচি লৈছোঁ। আপোনালোকৰ ফালে কেনেকুৱা বাৰু বতৰটো? নিশ্চয় বৰষুণেই দি আছে। গোটেই অসমতে এতিয়া বৰষুণ নহয় জানো? আমনি লাগিছে আৰু উপায় নাই। আমাৰ আমনি লাগিলে জানো বতৰে শুনিব? বাৰিষা বতৰ, বৰষুণ নিদিয়ে আৰু কি দিব নহয় জানো? এয়া মই বৰষুণকৈ কিমান আৰু বহি থাকিম। সেয়া আহিলোঁ পাকঘৰলৈ। কালিয়ে বজাৰৰ পৰা আনি থোৱা বাঁহৰ গাজ আছিলে, তাকে মই পিহনাত পিহি এয়া বটলটোতে ভৰাই লৈছোঁ, চিচাৰ বৈয়ামটোত এনেদৰে। আৰু এইখিনি পানী অকণমান দি থৈ দিছোঁ। এনেদৰে দি থ'লে বাঁহৰ গাজ বহুত দিনলৈকে বেয়া নোহোৱাকৈ থাকে। আৰু যেতিয়া এমাহমান হ'ব, বাঁহৰ গাজৰ গোন্ধ এটা ওলাই নহয়, সেই গোন্ধটো ওলালে মই আচাৰ কৰিব পাৰিম আৰু বাঁহৰ গাজৰ মানে জলকীয়া দি।